গোলাঘাট জিলা বেচৰকাৰী বিদ্যালয় শিক্ষক ঐক্য মঞ্চৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। আজি গোলাঘাট বালিজান বিদ্যাবিহাৰ ইংৰাজী বিদ্যালয়ত গোলাঘাট জিলা বেচৰকাৰী শিক্ষক ঐক্য মঞ্চৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত গোলাঘাট জিলাৰ শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় আৰু এই সভাতে সদৌ অসম ব্যক্তিগত বিদ্যালয় শিক্ষক ঐক্য মঞ্চৰ ৰাজ্যিক সদস্য হিচাপে বৰডুবি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভদ্ৰেশ্বৰ বৰাক দায়িত্ব অৰ্পণ কৰাৰ লগতে কোভিড সৃষ্ট পৰিৱেশৰ বাবে লকডাউনত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলক কিছু পৰিমাণে আৰ্থিক মাননি আগবঢ়াবলৈ চৰকাৰক আহ্বান জনায়। চেনেলৰ যোগেদি আজি সদৌখন ব্যক্তিগত শিক্ষক ঐক্য মঞ্চৰ আজি আমাৰ গোলাঘাট জিলাৰ যি প্ৰথম কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ বাবে আপোনালোক অহাৰ বাবে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি কাৰ্যনিৰ্বাহকৰ কিছুমান দাবী আজি আলোচনা হৈছে। সেই বিষয়বিলাক হৈছে যে আমাৰ ব্যক্তিগত স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আজি বহুত দিন ধৰি শ্ৰমদান কৰি আছে, তাৰমানে শিক্ষকতা কৰি আছে, সেইসকলৰ যিটো মজুৰি তেনে সামান্য। চৰকাৰী স্কুলৰ এদিনৰ দৰমহা, চৰকাৰী স্কুলৰ যিবিলাক শিক্ষক সেই শিক্ষকসকলৰ এটা দিনৰ দৰমহা মানে আমাৰ এমাহত নাপায়। গতিকে আমি ঐক্য মঞ্চৰ ফালৰ পৰা মাননীয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ বিত্তমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ আমি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ। সামান্য হ'লেও আমাক এই ব্যক্তিগত স্কুলত শিক্ষকতা কৰি থকা শিক্ষকসকলক এটা মাননি দি আমাক উৎসাহিত কৰিব বুলি আমি ভাবিছোঁ। যিহেতু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল মানে মানৱ সম্পদ গঢ় দিয়াত কোনো গুণে মানে কম নহয়, যথেষ্ট কষ্ট কৰে, নিয়মানুৱৰ্তিতা মানে বজাই ৰাখে। আৰু সেই বিষয়ে আপোনালোকে নিশ্চয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ যোগেদি আপোনালোকে গম পাইছে। গতিকে আমাৰ ইয়াৰ দাবী, গতিকে আপোনালোকে কিঞ্চিত হ'লেও আমাক সহায় আগবঢ়াওক, এয়াই আমাৰ উদ্দেশ্য। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰাৰ কাৰণে। প্ৰথম কথা হ'ল আমাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি আছে, মই উপসভাপতি হয়। মই আমাৰ সমিতিৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে গোলাঘাট ডিষ্ট্ৰিক্টৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল একগোট হয়। অকল গোলাঘাট ডিষ্ট্ৰিক্টেই নহয়, সদৌ অসম শিক্ষক শিক্ষয়িত্ৰীসকলক মই আহ্বান জনাইছোঁ যাতে তেওঁলোক একগোট হয়। আৰু মই আজি এই মিটিঙৰ জৰিয়তে অসম চৰকাৰৰ বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ যাতে ব্যক্তিগত খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আৰ্থিক দিশটোৰ প্ৰতি অকণমান লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা কিবা এটা মাননি দিবৰ কাৰণে মই বিত্তমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। প্ৰথমতে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ গোলাঘাট জিলাৰ ব্যক্তিগত বিদ্যালয়ৰ ঐক্য মঞ্চৰ প্ৰথমখন কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে। তাত আপোনালোকে আহি আমাক সহযোগ কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আজি আমাৰ প্ৰতিষ্ঠা দিৱসত কিছুমান সিদ্ধান্ত লোৱা হৈছে। আমাৰ 31 আগষ্ট তাৰিখে আমাৰ গোলাঘাট জিলাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। প্ৰথমতে মই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক গোলাঘাট জিলাৰ সকলোকে এই প্ৰতিষ্ঠা দিৱসলৈ নিমন্ত্ৰণ জনালোঁ। তাৰোপৰি আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি কম পাৰিশ্ৰমিকত তেওঁলোকে শিক্ষাদান কৰ্ম কৰি আছে, তাৰ কাৰণে কম পৰিমাণে হ'লেও চৰকাৰক আমি এই অনুষ্ঠানৰ দ্বাৰা আবেদন জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। বিত্তমন্ত্ৰী মহোদয়া, শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এই সভাৰ যোগেদি তেওঁলোকক বাৰ্তা প্ৰেৰণ কৰিছোঁ যে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কম পৰিমাণে হ'লেও যাতে পাৰিশ্ৰমিক হিচাপে কিছু মাননি আগবঢ়ায়, এই আপোনালোকলৈ অনুৰোধ জনালোঁ।